Good morning, wishing you a happy new year. Welcome back to my channel Devos Vlog. আজি এটা নতুন জায়গাত গৈ আছো। আজি মই গোলাঘাট ডিস্ট্ৰিক্টৰ পৰা কাৰ্বি আংলঙৰ টুৱাৰ্ডছ কাৰ্বি আংলং গৈ আছো। আপোনালোকক এটা নতুন টেকনলজি দেখাম। কাৰ্বি পাহাৰত এটা মই বিশেষ বস্তু দেখুৱাবলৈ যত্ন কৰিম আপোনালোকে ভালদৰে চাব। একেবাৰে শ্বৰ্টকৈ বনাইছোঁ মই ভিডিঅ'টো। গতিকে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাব। মই ভিডিঅ'টো বৰ বেছি 2 মিনিটৰ ভিতৰত শেষ কৰি দিম। গতিকে আহক আমি এতিয়া আজি নতুন বছৰ বুলি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোককো দেখাওঁ মই কি বস্তু দেখিলোঁ কাৰ্বি পাহাৰত নতুন বস্তুটো। গতিকে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কাৰ্বি আংলঙত এটা বস্তু দেখিছেনে আপোনালোকে? মই দেখুৱাইছোঁ, আপোনালোকে ভাল পাব। এই নিজৰাটোত বাঁহেৰে কিছুমান পাইপৰ নিচিনাকৈ ফুটা কৰি দিছে। মানুহবিলাকে ধৰি দিব পাৰিব, এই পানীও খাব পাৰিব। দেখিছেনে? মই আপোনালোকক দেখুৱাইছোঁ। পানী পৰি আছে, বাঁহবিলাক বন্ধা আছে। বাঁহেৰে পাইপিং ছিষ্টেম কৰি দিছে, ইণ্ডিজিনাছ প্ৰচেছ। এইটো কাৰ্বি আংলঙত দেখিছে। ইয়াতে মানুহবিলাকে পানীও খাইছে আৰু হাত ভৰিও ধুইছে। কিমান সুন্দৰ ছিষ্টেম এটা দেখিছেনে? দেখিছে আমাৰ মাইনাই পানী মুখত ল'বলৈ গৈছে। এই বাঁহৰ ছিষ্টেমটোত দেখিছেনে? বহুত চফা পানী আহি আছে দেখিছে।